চানি দে না বে অলপমান। আবে ইয়াৰ এইটো পেকেট মোকে লাগিব বে। এক পেকেট নাখালেতো জানোই মোৰ জিভাই টেষ্ট নাপায়। আবে মাইকেল তাৰ পৰা কেপি খোৱা আশা বাদ দে, তাক এবাৰতে এপেকেট লাগে আৰু এপাকেট নহ'লেতো সি সোৱাদে নাপায় বে। ল চিগাৰেটকে 2টামান মাৰিলো। থেংক ইউ দোষ, বেয়া বস্তু সদায় ভগাই খাব লাগে। ঠিক আবে তই সঁচাই কৈছ নে দোষ? অ বে ফেচবুকত নতুনকৈ পুতোৱা গাৰ্লফ্ৰেণ্ডৰ কচম। আবে আবে চাবে ইয়াৰ সৌ যদি আমাৰ এৰিয়াৰ বিউটি অফ দ্য কুইন আশা বাইদেউ হৈ আছে বে, তেনেহ'লে তাইকো তিনিও একেলগে দে মন গৰম হৈ যোৱা কথা কৈছ বে তই। ৰিলেক্স ইয়াৰ ৰিলেক্স, জলদি গৰম হোৱা বস্তু জলদি ঠাণ্ডা হৈ যায়। কুল ডাউন ইয়াৰ, চৌ কুল ডাউন। চানা ফিগাৰটো কি সেক্সি লাগিছে বে। कभी मेरे साथ कोई रात गुजारा। बढ़िया। আবে ৰাতিৰ কথা বাদ দে, এতিয়াৰ কথা ভাব। অ বে তই ঠিকেই কৈছ চানি, ওচৰলৈ আহিব দে, তাৰপিছত দেখুৱাম কেছে খানা চাহিয়ে ইয়ে জৱানী। আবে তহঁত উল্টা পুল্টা কাম কৰি খেলি মেলি নকৰিবি। চিকাৰ জালত পেলাবলৈ মই এটা প্লেনিং বনাই আছো। চ' ফ'ল' মি। কি যাদু আছে বে আশাবেদৰ চকুত। এটা চাৱনিতে ভূমিকম্প অহাৰ দৰে বুকুখন চাটকাই দিছে বে। অ বে নামটো যেনেকে ময়ূৰী, চাউনতেও মন মোহিনী বে। না ময়ো ধৈৰ্য ধৰি থাকিব নোৱাৰো বে। ধৈৰ্য, জীৱনত সফল হ'বলৈ ধৈৰ্য ধৰিব পাৰিব লাগিব। তহঁতক আকৌ কৈছোঁ, অধৈৰ্য হৈ খেলি মেলি নকৰিবি। সকলো মোৰ প্লেন মতে হৈ আছে। চাবি কালি আহিলে তাই আমালৈ চাই ধুনীয়াকৈ হাঁহিব। যদি আমি ভবাৰ দৰে তাই হাঁহি যায়, কালি আমি কনফাৰ্ম বিউটি কুইন আশা বাইদেউৰ মনতো আমাৰ দৰে জুই জ্বলি আছে। সঁচাই কনফাৰ্ম নে দোষ? 110% कन्फर्म। ओके इस खुशी का पार्टी आज हम खिलाएंगे। क्या खिलाएगा दोस्त? शाम को प्रभा भाई का घर में केसा सनार लगत पूरा 3 बोतल लोकल सुलाए। এ মজা। ঐ মোৰ লগত আজি একেবাৰে পইচা নাই বে, তহঁতৰ লগত আছিল নেকি? মোৰ লগতো নাই বে, একদম পকেট খালী। আজি মই নানিলো বে পইচা। থৈ খেণ্টা, মোৰ নাথাকিলে চব মিছা। তহঁতক মই সদায় খুৱাই থাকিব লাগিব। আজি মোৰ নাই কাৰণে দিনটো খালী মুখে থাকিব লাগিব। সদায় পাপাৰ পৰা পকেট মাৰি অনা না, যোৱা ৰাতি ৰিটায়াৰ দিলে পাবজি খেলোতে উঠাত দেৰি হ'ল, চ' পাপাই মই উঠাৰ আগতে ডিউটি গুচি গ'ল। কিবা এটা কৰিব লাগিব ৰ। কি কিবা কৰিবি বে? সৌ দোকানৰ কেপি চিগাৰেটবোৰ চাই চাই ৰাস্তাৰ শিলগুটি আৰু বালি চুবাই থাকিব লাগিব। টেনশ্যন নলবি না দোষ, পকেটত টকা নাথাকিলেও এই মাইকেলে দোকানৰ পৰা কেনেকৈ কেপি শিখৰ আনিব পাৰে চাই থাক। কেপি 3 পেকেট দিছোন। দি আছো পইচা আজি লগত নাই হা, কালি পাবি। মাইকেল, তোক দিব নোৱাৰিম, আগৰ বাকী 333 টকা মোক দিব আছে, সেইখিনি বাকী দি ল'বি, তাৰপিছত বাকী কি কথা কবে? তোৰ দোকানৰ পৰা কেতিয়া বাকী নিছিলো, মনতে নাইচোন। সেইকাৰণেতো আৰু বাকী নিদো তোক। নিয়া সময়ত তেল মাৰি নিবি, দিয়া সময়ত পাহৰি যাবি। আবে মনত নাই কেনেহে দিয়া নাছিলো, এতিয়া মনত পেলাই দিলিতো, পাই যাবি, চিন্তা কৰিব নালাগে। ঠিক আছে ৰ। আজি কাৰণে লৈ যা, নেক্সট টাইম আগৰ 333 টকা বাকী নিদিয়ালৈকে মোৰ দোকানত বাকী বিচাৰি নাহিবি। থেংক ইউ পাৰ্টনাৰ। ঐ এয়া ল। আবে মাইকেল তোক মানি গ'লো বে, তোৰ নামটো মাইকেল নহয় মক্কেলহে হ'ব লাগিছিল বে। আবে চা না বে, সৌজনী আশা বাইদেউ আহি আছে বে। কি হট লাগিছে বে, ছাগলীয়ে পাণ চুবোৱাৰ দি কামুৰি চুবাই খাব মন গৈছে বে।
ৰিলেক্স গাখীৰৰ দৰে উতলি পৰি যাব নালাগে পানীৰ দৰে উতলি থাক নপৰাকে যেতিয়া ঠিকেই কৈছে দোস্ত কেৱল আজিৰ দিনটো ৰিলেক্স হৈ থাক কালিলৈ বাৰিষাৰ বানে নদীৰ মথাউৰি ভাঙি ধ্বংস কৰাৰ দৰে ধ্বংস কৰি পেলাম আজি মাহৰ প্ৰথমটো শনিবাৰ নেকি হয় কিয় কিয় আজি যে আশাবিলাকৰ অভিযোগৰ মিটিং আছিল পাহৰিলা নেকি নাই পাহৰা যাম বুলিয়েতো ওলাই আহিছো ভালেই কৰিলা মই চাগে আশা কামটো নকৰোঁ আৰু আজি মিটিঙত জনাই দিম কিয় এই কামটোৰ কাৰণে মোৰ সদায় হাজবেণ্ডৰ লগত ঘৰত কাজিয়া হৈ থাকে কোনোবাই হেনো মোৰ হাজবেণ্ডক আমাৰ বিষয়ে বেয়াকৈ লগাইছে মই বুজি নাপাওঁ কিয় কিছুমান মানুহে বিশেষ দৃষ্টিৰে আমাক চায় ঠিকে কৈছা এনেকুৱা সমস্যা আমি প্ৰায় আশাকৰ্মীসকলে সন্মুখীন হৈয়ে আহিছোঁ যিহেতু সমস্যাটো আমাক লৈয়ে হৈছে গতিকে আমিয়ে সমাধান কৰিব লাগিব কিন্তু কেনেকৈ আমি আমাৰ মনটোক প্ৰথমে বুজাই টান কৰিব লাগিব লগতে আশা নামটোৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব পাৰিব লাগিব চোৱা আমাৰ নামটো বেলেগো হ'ব পাৰিল হয় কিন্তু আশা কিয় হ'ল আশা নামটো এইকাৰণে ৰখা হৈছে যে চৰকাৰ আৰু সাধাৰণ জনতাৰ আমিয়ে হৈছোঁ আশা ভৰসাৰ মাধ্যম সৰ্বসাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি সজাগ ৰাখিবলৈ চৰকাৰে বহু আস্থাৰে আশা কৰি আশাকৰ্মীক কামত নিয়োগ কৰাইছে দিনৌ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ কাৰণে সৰ্বসাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ প্ৰতি সজাগ কৰিবলৈ ইয়াৰ উপৰিও আমাৰ অঞ্চলটোৰ প্ৰতিগৰাকী নাৰীয়ে আমাৰ পৰা সহায় সহযোগিতা পাম বুলি কিমান আশাৰে আশা কৰি থাকে গতিকে চৰকাৰে আমাৰ ওপৰত ৰখা আশাৰ আস্থাক বাস্তৱিত কৰাৰ উপৰিও নিজৰ অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ আকাংক্ষিত আকাংক্ষাৰ আমিয়েই যে প্ৰকৃত আশা এই কথা সকলোকে বুজাই দিব পাৰিব লাগিব চাবা ইয়াৰ পাছত আমাৰ সমস্যাবোৰ আপোনা আপুনি সমাধান হৈ যাব হয় তুমি ঠিকেই কৈছা মনীষা তোমাৰ কথাবোৰে পুনৰ মোক সাহস দিলে মই ভাবোঁ এই কথাবোৰ উপলব্ধি কৰিব পাৰিলে মোৰ দৰে সমস্যাৰ সন্মুখীন হৈ থকা প্ৰতিগৰাকী আশাকৰ্মীয়ে নতুন আশা পাব চেণ্টাৰত চাগে সকলো আহি পালেই এই ময়ূৰীজনীওনো ইমান দেৰি কৰিব লাগেনে সৌজনী দেখোন ময়ূৰী আহি আছে ময়ূৰী কিয় ইমান দেৰি হ'লে তোমাৰ ল'ৰাজনক স্কুললৈ ওলাই থৈ আহোঁতে দেৰি হ'ল ঐ বেছি দেৰি হ'ল নেকি নাই হোৱা এতিয়া ৰৈ থাকিলেহে দেৰি হ'ব ব'লা সোনকালে যাওঁ আমি ব'লা ঐ ৰ'বা সেইকেইটা দেখোন আমাৰ গাঁৱৰ অভদ্ৰকেইটা এইপিনে নাযাওঁ সৌ ৰাস্তাটোৰে যাওঁ ব'ল সিহঁতৰ কথাৰ কোনো লাগবান নাই যা তা কৰি দিব পাৰে অকল যা তা কথাই ক'বনে সিহঁতক ভৰসাই কৰিব নোৱাৰি যা তা কামো কৰি দিব পাৰে সিহঁতে বল সৌটো ৰাস্তাৰে যোৱাই ভাল তহঁতে যাৱ যদি যা মই কিন্তু এইফালে যাম তুমি পাগলী হৈছা নেকি দেখা নাই অভদ্ৰকেইটাই কেনেকৈ খাওঁ খাওঁকৈ চাই আছে নালাগে তিনিও সৌটো ৰাস্তাৰে যাওঁ ব'ল নালাগে মই এইফালেই যাম ল'ৰাকেইটাক কিবা ভাল লাগেও মোৰ তোমাৰ ব্ৰেইনটো গৈছে যেন পাওঁ বেয়া বস্তুৰ পৰা সকলোৱে আঁতৰিব বিচাৰে আৰু তুমি বেয়া বস্তুৰ কাষলৈ যাবহে বিচাৰিছা সেইটোৱেতো সমাজৰ ভুল সকলোৱে ভাল বস্তুৰ ওপৰতহে চকু দিয়ে বেয়াবোৰক গুৰুত্ব নিদি সকলোৱে পিঠি দিয়ে সেইকাৰণেতো আজিৰ সমাজখন ভাৰসাম্য নোহোৱা হৈ পৰিছে আৰু আমিতো আশা হয় সেইকাৰণে সকলোৰে আশা আকাংক্ষা পূৰণ কৰাটো আমাৰ দায়িত্ব আশা হ'লো বুলিয়ে কাৰোবাৰ বেয়া আশাটো পূৰণ কৰিব নোৱাৰো আশাই সেয়া ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে আচল কথা হৈছে সেই আশা আকাংক্ষা আমি কিদৰে পূৰণ কৰিব পাৰোঁ সেয়া আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তোমালোকে যদি নোযোৱা সেইফালে গৈ থাকা মই ইফালে গৈ থাকোঁ ঐ ময়ূৰী ভালদৰে যাবা কিবা প্ৰব্লেম হ'লে কল কৰিবা কল কৰিবলৈ মোবাইলত বেলেঞ্চ নাই বেলেঞ্চ ভৰাবলৈ টকাও নাই জানাই দেখোন আশাবিলাকৰ দৰমহা একেবাৰে কম সিহঁতে খাই পেলালে টিভিৰ ব্ৰেকিং নিউজত দেখা পাবাই দেখোন
তোমালোকৰ কি খবৰ ভালনে? না একেদিন একোৱেই ভাল নাছিল, কিন্তু এতিয়া ভাল হ'ব। আপুনিতো এই অঞ্চলৰ আশা হয়, গতিকে আমাৰো আশা পূৰণ কৰক না। বাৰু তোমালোকৰ সকলো আশা মই পূৰণ কৰিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে তোমালোকে মোৰ এটা সৰু আশা পূৰণ কৰিব লাগিব, পাৰিবানে? আপোনাৰ দৰে এগৰাকী ধুনীয়া আশাৰ কাৰণে এটা কি 1000টা আশা পূৰণ কৰিব পাৰিম। নে কি কওঁ তহঁতে? কওক না জলদি। ঠিক আছে শুনা, তোমালোকে যে এই গুটখা চিগাৰেটবিলাক খাই থাকা দেহৰ কাৰণে যে ভয়ংকৰ গম নোপোৱা নেকি? তোমালোকে আচৰিত হৈছা ন? আচৰিত হবাই দিয়াচোন, কাৰণ মোৰ পৰা তোমালোকে এনেকুৱা কথা শুনিম বুলি আশাই কৰা নাছিলা। তুমি এই গুটখাটো এইখন হাতত ঢালি দিয়াচোন। দেখিলা এই হাতখনত কেনেকুৱাকৈ দাগ লাগিছে? হাতত যেনেকৈ দাগ লাগিছে, ইয়াক খোৱাৰ পিছত আমাৰ দেহৰ অংগৰ ভিতৰতো তেনেকৈ দাগ লাগে। তোমালোকে যিটো হাৰত এইবিলাক সেৱন কৰি আছা, আৰু তেতিয়া তোমালোকে নিশ্চিত মৃত্যুৰ ফালে আগুৱাই যাব। কেইদিনমানৰ আগত সোণাপুৰত তোমালোকৰ দৰে গুটখা চিগাৰেট খাই ল'ৰা এজন যে ঢুকালে, সিটো মৰি গ'ল, কিন্তু দি গ'ল তাৰ লগত বিয়া হোৱা বোৱাৰীগৰাকী জীৱন জোৰা যাতনা। চোৱা, জীৱনৰ আৰম্ভণিতে তোমালোকে ধপাত জাতীয় বস্তুবিলাক খাই গ'লেই ঘূৰাই নোপোৱা অমূল্য জীৱনটো ধ্বংস নকৰিবা। কথা দিয়া, এই মুহূৰ্তৰ পৰা ধপাত মুক্ত এখন সুস্থ সমাজ গঢ়াৰ মোৰ এই আন্দোলনত সদায় সহযোগ কৰিম বুলি। আগতে এইবোৰ পেলাই দিয়া। ৰবা, ইয়াত নহয়, ডাষ্টবিনত।